নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই লাষ্ট ভিডিঅ'টোত মিলন চেতনৰ আৰু অন্তৰৰ কথা তোমালোকক বুজাই দিছিলোঁ আৰু তোমালোকক হোমৱৰ্ক কেইটামান দিছিলোঁ গোটেইখিনিয়ে বাৰু কৰা নাই গতিকে যিখিনি ছাত্ৰ ছাত্ৰীয়ে কৰা নাই তেওঁলোকে যাতে আজিৰ ভিতৰত হোমৱৰ্কখিনি কৰি পিনে মোৰ নম্বৰটোত যাতে হোৱাটছআপ কৰি দিয়ে গতিকে আজি তোমালোকক মই নতুন এটা পাঠ পৰিমেয় সংখ্যা এই পাঠটো প্ৰধান 2 নম্বৰ পাঠ তোমালোকে কিতাপ মেলি চাবা ইয়াতে পৰিমেয় সংখ্যা মই খুব ছুটিকে কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিম ইয়াত চোৱা পৰিমেয় সংখ্যা বুলি ক'লে কি হয় পৰিমেয় সংখ্যা বুলি ক'লে যে যিবোৰ সংখ্যাক আমি কি আকাৰত প্ৰকাশ কৰিব পাৰো p/q আকাৰত যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ ঠিক আছে আৰু ইয়াৰ p আৰু q এই p আৰু q বিলাক কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব ঠিক আছে ভগ্নাংশ আকাৰত থকাটোৱে আসলতে আমি কি বুলি কওঁ পৰিসংখ্যা বুলি কওঁ এতিয়া এই পৰিসংখ্যা কিছুমান ইয়াতে শৰ্ত আছে চাই ল'বা যেনে ধনাত্মক পৰিমেয় সংখ্যা ঋণাত্মক পৰিমেয় সংখ্যা কোনবিলাক হ'ব গতিকে চোৱা মই ধনাত্মকৰ কথা প্ৰথমতে কওঁ ধনাত্মক পৰিমেয় সংখ্যা ধনাত্মক পৰিমেয় কোনবোৰ হ'ব মই এনে উদাহৰণ এটা দিছোঁ যেনে 2/3 এইটো 2/3 এইটো এটা ধনাত্মক পৰিমেয় সংখ্যা ঠিক তেনেকৈ 4/5 এইটো ধনাত্মক এতিয়া আমি আৰু এটা বস্তু লিখিব পাৰি ইয়াক কেনেকৈ জানেনে ইয়াতে -3 আছে আৰু এটা -10 আছে এই দুইটাতে মাইনাছ আছে নহয় এই দুইটাতে আসলে কি হয় এই দুইটা মাইনাছ আমি কেনসেল কৰি দিব পাৰো তেতিয়া এনসাৰটো কি হ'ব 3/10 তাৰমানে এইটো ধনাত্মক যদি দুইটাতে লবটো ঋণাত্মক আৰু হৰটো যদি ঋণাত্মক হৈ যায় এইকেইটা কি হৈ যাব তেতিয়া ধনাত্মক হৈ যাব গতিকে পৰিমেয় সংখ্যাটো কি হৈ যাব ধনাত্মক তাৰমানে আমি এনেকুৱা কৰিব পাৰো এই মাইনাছ আমি কেনসেল কৰি দিব পাৰো গতিকে দুইটাত যদি মানে মাইনাছ চিন থাকে বা ঋণাত্মক হয় তেতিয়া আমি এই পৰিমেয় সংখ্যাটোক ধনাত্মক পৰিমেয় বুলি কওঁ এবাৰ তেনেকে ঋণাত্মক সংখ্যাবিলাক চাবা ঋণাত্মক পৰিমেয় সংখ্যা ঋণাত্মক পৰিমেয় সংখ্যাটো কেনেকুৱা হ'ব ইয়াত লব বা হৰ যিকোনো এটাত মাইনাছ চিন থাকিব লাগিব যেনে এইটো উদাহৰণ চাই লোৱা যেনে -2/3 এইটো কি হ'ব ঋণাত্মক ইয়াৰ হয়তো লবটো মাইনাছত আছে হৰটো প্লাছত আছে গতিকে তোমালোকে এটা কথা জানা যে প্লাছে মাইনাছে সদায় কি হয় মাইনাছ হয় ঠিক তেনেকৈ আমি আৰু এটা লিখিব পাৰোঁ যেনে 5/-3 এইটো কি হ'ব ঋণাত্মক গতিকে এনেকুৱা যিকোনো এটা হয় লব বা হৰ কৰবাত যদি মাইনাছ চিন এটা থাকে তেনেহলে এই পৰিমেয় সংখ্যাটোক আমি কি বুলি কওঁ ঋণাত্মক পৰিমেয় সংখ্যা গতিকে তোমালোকে ধনাত্মক পৰিসংখ্যা আৰু ঋণাত্মক পৰিসংখ্যাৰ বিষয়ে গম পালা এতিয়া ইয়াৰ পিছৰ আমি দুটামান টপিক আলোচনা কৰিম এতিয়া চোৱা পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ তোমালোকে কিতাপখন মেলিলে গম পাবা পেজ নম্বৰ 34ত আছে পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ গতিকে প্ৰামাণিক ৰূপটো কেনেকুৱা হ'ব প্ৰামাণিক ৰূপ পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপটো কেনেকুৱা হ'ব এইটো যে তোমালোকে কি কৰিব লাগিব মানে কটাকটি কৰা মানে খুব ছুটিকে বুজাবলৈ গ'লে এইটো আমি জানিব লাগিব বা তোমালোকে জানিব লাগিব যে আমি ইয়াক মানে যিমান পাৰো ছুটি কৰিব লাগিব সেই ভগ্নাংশটোক আমি সৰু কৰিব লাগিব যেনে এটা উদাহৰণ দিছে চোৱা ইয়াতে যে তোমালোকে পাবা পেজ নম্বৰ 34ত চাবা উদাহৰণ 3টো এক্সাম্পল 3 ইয়াতে দিয়া আছে কি দিয়া আছে যে তলৰ পৰিমেয় সংখ্যাবোৰক প্ৰামাণিক ৰূপত লিখা প্ৰামাণিক ৰূপ তাৰমানে ষ্টেণ্ডাৰ্ড ফৰ্মত ইয়াত এটা উদাহৰণ দিয়া আছে চোৱা যেনে 25/-35 এইটো এটা মই উদাহৰণ লৈছোঁ ইয়াক এতিয়া আমি প্ৰামাণিক ৰূপত লিখিব লাগিব গতিকে প্ৰামাণিক ৰূপত কেনেকৈ লিখিম চোৱা তোমালোকে বিশেষ কৰিব নালাগে কটাকটি কৰিব পৰা জানিব লাগিব কটাকটি তোমালোকে ইতিমধ্যে
ক্লাছ 6 বা 7 ক্লাছত পাইছে তোমালোকে গতিকে কটাকটি কেনে কৰিম এটা 5 ৰে ধৰা 25 কেইবাৰ যাব 5 বাৰ আৰু 5 ৰে 35 কেইবাৰ যাব 7 বাৰ হৈ গ'ল এটো গতিকে ইয়াত মাইনাস চিন এটা আছে নহয় জানো মাইনাস চিন এটা আছে হৰত আছে লগত প্লাস আছে গতিকে মাইনাস চিনটো তো হৰত লিখা বা লগত লিখা একে কথা ষ্টেট যেহেতুকে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে আমি সদায় ওপৰত লিখিম গতিকে -5 বাই কি হ'ব এটো 7 ঠিক আছে হৈ গ'ল এটো ঠিক তেনেকৈ আৰু এটা 12 বাই 63 12 বাই 63 এটাটো আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিম কেনেকৈ প্ৰামাণিক ৰূপত প্ৰকাশ কৰিম ইয়াক আমি প্ৰথমতে চাম যে কটাকটি কৰিব পাৰো নে নোৱাৰো যে কি সংখ্যাৰে দুইটাকে কটাকটি যায় আৰু কটাকটি কৰিলে কিন্তু সদায় এটা কথা লক্ষ্য কৰিব তোমালোকে দুইটাকে যাব লাগিব কিন্তু যে এটা গৈছে এটাক জনাই তেতিয়া কিন্তু আমি কটাকটি কৰিব নোৱাৰো গতিকে 3 ৰে আমি কাটি দিব পাৰো একেবাৰ 4 বাৰ আৰু 3 ৰে একেবাৰ যাব 21 বাৰ 3 ৰে দুইটাকে হৰণ যায় আছে সেইকাৰণে আমি কাটি দিম গতিকে ওপৰত পালো 4 আৰু তলত পালো 21 ঠিক আছে গতিকে কি পালো আনসাৰটো আমি 4/21 ঠিক আছে গতিকে এইটো হল প্ৰামাণিক ৰূপত প্ৰকাশ কৰা এবাৰ নেক্সট এটা টপিক তোমালোকক মই বুজাই দিছো পৰিমেয় সংখ্যাৰ সমতা এটা পৰিমেয় সংখ্যাৰ সমতা মানে কি পৰিমেয় সংখ্যাৰ সমতা পৰিমেয় সংখ্যাৰ সমতা এটা এই পৰিমেয় সংখ্যাৰ সমতাটো কেনেকুৱা চাম তাৰমানে কি যে দুটা এটা পৰিমেয় সংখ্যাৰ তানে কেইবাটাও ৰূপ থাকিব পাৰে আৰু সেই ৰূপবিলাক সমান হলে আমি কি বুলি কম পৰিমেয় সংখ্যাৰ সমতা বুলি কম তোমালোকে এই টপিক বিলাক অলপ ভালকে পঢ়ি চাবা মই জানে দুটামান উদাহৰণ দি কৈছো চোৱা জানে এইটো মানে সমান ভগ্নাংশ হ'ব লাগিব তেতিয়া আমি সমতা হয় বুলি কম জানে ধৰা এটা উদাহৰণ যে -30/35 আৰু এটা দিয়া আছে 72/8 -84 এতিয়া চোৱা এই দুটা পৰিমেয় সংখ্যা সমতা মানে সমান হয় নে নহয় তেতিয়া কেনেকৈ কৰিম এতিয়া আমি তোমালোকে এইটো প্ৰামাণিক ৰূপটো ইতিমধ্যে কৰিলাই মই তোমালোকক বুজাই দিলোঁ নহয় জানো গতিকে আমি ধৰা 5 ৰে আমি কটাকটি কৰিলো 5 ৰে ইয়াক যাব 6 বাৰ ইয়াক যাব 7 বাৰ -6/7 ঠিক আছে ঠিক তেনেকৈ এইটো এতিয়া 7 ৰে ইয়াক 2 ৰে ইয়াক 36 ইয়াক যাব 42 আকৌ 2 ৰে যাব ইয়াক 18 আকৌ 2 ৰে যাব ইয়াক 21 আকৌ ডাইৰেক্ট 3 ৰে 6 ৰে কাটি দিয়া 3 বাৰ গতিকে কিমান আহিব -6/7 ঠিক আছে দেখি দেখিলো যে এই দুইটা কি হয় সমান তাৰে ইয়াৰে এটা প্ৰামাণিক ৰূপ এইটো হয় ঠিক আছে গতিকে এই যে পৰিমেয় সংখ্যাৰ দুটা সমান হল এইটোকে কি বুলি কোৱা যায় পৰিমেয় সংখ্যাৰ সমতা বুলি কোৱা যায় ঠিক আছে গতিকে তোমালোকক মই এইখিনি কথা বুজাই দিলো গতিকে এইখিনি তোমালোকে কিতাপখন ভালকে চাবা গতিকে এটা টপিক ওয়াইজ আছে এবাৰ তোমালোকক মই এইখিনি যেতিয়াকৈ বুজালো এটা ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকক মই দুটামান প্ৰশ্ন কৰিব দিম তোমালোকে কৰিবা তোমালোকে অনুশীলনী 2A তোমালোকে লিখি ল'ব পাৰিবা অনুশীলনী 2A এটো এক্সাৰসাইজ 2A 3 নম্বৰ অংকখিনি 3 নম্বৰ অংকটো কি দিয়া আছে তলৰ কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বাছি লোৱা তোমাক প্ৰথমতে বুজাই দিছিলো মই কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক আৰু নেক্সট তোমালোকক 4 নম্বৰ প্ৰশ্নটো কৰিবা 4 নম্বৰ প্ৰশ্নখিনি কেনেকুৱা যে তলৰ পৰিমেয় সংখ্যাবোৰক প্ৰামাণিক ৰূপলৈ নিয়া প্ৰামাণিক ৰূপ মই ইয়াৰ আগতে তোমালোকক বুজাই দিলো প্ৰামাণিক ৰূপ তো প্ৰামাণিক ৰূপত নিবৰ কাৰণে কি কৰিব লাগিব তোমালোকে কটাকটি কৰাখিনি স্পষ্টকৈ জানিব লাগিব ঠিক আছে তাৰপিছত নেক্সট তোমালোকৰ এটা 5 নম্বৰ প্ৰশ্নটো তোমালোকে অলপ চেষ্টা কৰিবা 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যে -12/20 তিনিটা সমান পৰিমেয় ইয়াৰ তিনিটা সমান পৰিমেয় লিখিব লাগে একদম সিম্পল হয় তোমালোকে এটা কাম কৰিবা এটা -12 আৰু 20 আছে নহয় 2 এটা পূৰণ কৰি দিবা একো নহয় কিমান হ'ব তেতিয়া -24/7
40 এইটো এটা হৈ গ'ল না জানো এইটো এটা হৈ গ'ল কাৰণ এইটোৰ আন এটা ৰূপ এইটো হয় গতিকে সমান হৈ গ'ল আৰু এটা কৰিব পাৰা 12 ইনটু 20 আছে নহয় তো 3 এটা পূৰণ কৰি দিয়া তলে ওপৰে -36 বাই কিমান হ'ব এইটো 60 তেনেকে দুটা পালা ন তেনেকে আৰু এটা তোমালোকে পূৰণ কৰিব পাৰিবা ঠিক আছে গতিকে তোমালোকক মই এইখিনি অংক কৰিব দিলো তোমালোকে কৰি মোক আজি মানে সকলোৱে দেখাব লাগিব বুলি মই কথা হেৰি কৰিম ঠিক আছে গতিকে এইখিনি নেক্সট ভিডিঅ'টোত আমি পিছৰখিনি আলোচনা কৰিম